এটা আমার দুই খাট্টা ঘুরি এই আশীর্বাদ দিয়ে যাবি তয়
এইখন ঘৰৰ বোৱাৰী, এইখন ঘৰৰ লক্ষ্মী, আৰু এইখন ঘৰৰ লক্ষ্মী অন্তত মই জীয়াই থকালৈকে কোনেও একোডাল কৰিব নোৱাৰো। সম্বন্ধটো যদি ৰাখিব বিচাৰিছ ভালকে কথা পাত, আৰু যদি ৰাখিবলৈ বিচৰা নাই সেই দৰজাখন খোলা আছে, ওলাই যাব পাৰ। অসমীয়াত কথা এষাৰ আছে, এই জোঁৱাই নিলেও মিলে, এই জনে দিলেও মিলে। এই কোন চিনি সম্বন্ধ ত্যাগ কৰি এই জীয়েকবোৰ গুচি আহে গিৰিয়েকৰ ঘৰলৈ। নিজৰ বাপেক মান পৰিলেও চোৱা খাটিব নালাগে। আৰু এই স্বামীৰ গৃহ ভৰি দিয়াৰ পৰাই ছোৱালীজনীৰ সমস্ত দায়িত্ব স্বামীৰ গৃহৰ। বুজিলি নহয়? ওলাই যা, ওলাই যা বুলি কৈছো নহয়, ওলাই যা। ক'ব পাৰো কিছুমান, কিন্তু সন্তানৰ মুখত জানো বাহাৰিব পাৰো? তোৰ সাহসত মই ধন্যবাদ দিছো। এইখিনি নৈতিক সাহস প্ৰত্যেকজন মানুহৰ লাগে। তুমি যিজনৰ কাৰণে ঘৰখন সম্পূৰ্ণ ত্যাগ কৰি আহিছা সেইজনৰ দায়িত্ববোৰ অলপ কম। তাৰ দায়িত্ব এতিয়াৰ পৰা তোমাৰ হাতত। অকণমান ধ্যান দিবা। এই ডিঙিত মালা আহিবলৈ সাহস কৰিছে যেতিয়া সেই দায়িত্ববোৰ মোৰ মাতি ল'বলৈ সাহস কৰিব লাগিব। তই এতিয়া বুজা এই নতুন চাকৰিটো পইচা কিন্তু পাইৰাম নিবিচাৰিবি আৰু মোকো নিবিচাৰিবি। সেই নতুনকৈ অহা প্ৰথম সাজটো অন্তত নিজেই যোগাৰ কৰচোন। তেনেকুৱা আছে Thank you.